ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক আজি দশম শ্ৰেণী গণিতৰ এক্সাৰসাইজ 4.2 উৎপাদক বিশ্লেষণ পদ্ধতিৰে দ্বিঘাত সমীকৰণ সমাধান কৰা দেখাম। ইয়াত এটা দ্বিঘাত সমীকৰণ মই পাতি লৈছো 1 নম্বৰ 1 টো x² - 3x - 10 = 0। এটোত তোমালোকে ক্লাস 8 আৰু 9 ত মধ্যপদ বিভাজন কৰিছিলে বহুপদ ৰাখি মধ্যপদ বিভাজন কৰি কেনেকৈ উৎপাদক বিশ্লেষণ কৰিব লাগে হেতু জানাই। তথাপিতো মই আকৌ এবাৰ কৈ দিছো ইয়াত এটো দ্বিঘাত বহুপদ বুলি ভাবি লোৱা। দ্বিঘাত বহুপদটো আমি এনেকৈ মধ্যপদ বিভাজন কৰি এনেকৈ উৎপাদকত প্ৰকাশ কৰিছিলো। একে ধৰণে কৰিব লাগে, তথাপিতো মই কৰি দিছো এবাৰ চাই লোৱা। ইয়াত প্ৰথমটো x² সহগ আছে 1 আৰু ইয়াত ধ্ৰুৱক পদ আছে 10। 1 * 10 দুইটা পূৰণ কৰিবা। পূৰণ কৰাৰ ফলত আমি পালো 10 পূৰণ ফলটো। ইয়াৰ উৎপাদকবোৰ লবা। ইয়াৰ উৎপাদক আছে 2 আৰু 5 আৰু বেলেগ উৎপাদক নাই। 2 আৰু 5 ৰ পৰা আমি 3 পাম। এয়া 3 2 5 ৰ পৰা 2 বিয়োগ কৰিলো আমি 3 পালো। তো তেনেকৈ আমি এই শাৰীটো লিখিব পাৰো। নতুবা যদি তোমালোকে এই শাৰীটো কমাই দিও বুলি ভাবা তেতিয়া হলে আৰু এটা পদ্ধতি আছে, এনে ধৰণে কৰিব পাৰা। ইয়াত যেটো প্ৰথম পদ আছে মানে x² পদটো এটোৰ লগত ধ্ৰুৱক পদটো পূৰণ কৰিবা। ধ্ৰুৱক পদটো আছে -10 x² লগত পূৰণ কৰিলে -10x²। ইয়াৰ উৎপাদকখিনি হ'ল -5x + 2x। -5 আৰু +2 পূৰণ কৰিলেও -10 হয়। আকৌ +5x - 2x এতিয়াও তোমাৰ -10x² হ'ব, কাৰণ +5 আৰু -2 পূৰণ কৰিলেও -10 হয়। এতিয়া ইয়াৰ কোনটো জোৰৰ পৰা আমি -3x পাওঁ চাওঁ আহা। ইয়াত +5x - 2x এই দুটা যদি আমি যিহেতু বেলেগ চিন আছে গতিকে বিয়োগে হ'ব। 5x ৰ পৰা 2x গলে +3x পাম, গতিকে এটো আমি লব নোৱাৰো। এটোত চোৱা -5x + 2 হলে -3x হ'ব, গতিকে আমি এই জোৰটো লব পাৰিম। তো এই জোৰটো ললে আমি এই লাইনটোৰ পৰাই আৰম্ভণি কৰিব পাৰো। এই লাইনটো তেতিয়া আমি নিলিখিলেও হ'ব। যদি এনে ধৰণে কৰা এই লাইনটোৰ পৰাই আৰম্ভ কৰিব পাৰা। আৰু যদি এনেকৈ তোমালোকে অলপ অসুবিধা পাইছা এনেকৈ মধ্যপদটো আমি এনেকৈ যে উলিয়াই লৈছিলো উৎপাদক বিশ্লেষণ কৰিবলৈ যাওঁতে ক্লাছ 8 9 ঠিক তেনেধৰণেও তোমালোকে কৰিব পাৰা। এতিয়া ইহঁত দুটা পদৰ আমি চাম সাধাৰণ উৎপাদক কি আছে। ইয়াত x² আৰু 5x ৰ সাধাৰণ উৎপাদক আছে x, গতিকে x টো মই বাহিৰত লিখিলো, কমন ললো, লৈ পিনে ইয়াত এটা x ভিতৰত থাকিলে যেটো x² মানে x পূৰণ x, গতিকে x টো বাহিৰত লিখিলো, এটা x ভিতৰত থাকিলে। তাৰপিছত 5x x টো ইয়াত লিখিলো, গতিকে -5 টো ইয়াত +2x আৰু -10 ৰ উৎপাদক 2 আৰু ইয়াতো 2 5 গুণ 10 হৈ আছে। ইয়াত 2 পূৰণ x হৈ আছে, গতিকে দুইটাতে 2 আছে। 2 টো কমন ললো, ইয়াত x থাকিব আৰু 2 5 গুণ 10 ইয়াত 5 থাকিলে হল। তাৰপিছত x - 5 আৰু x - 5 এই দুটা কমন আহিলে ইয়াত x থাকিব আৰু ইয়াত +2 থাকিব। ইকুৱেল 0 টো কিন্তু লিখিব নাপাহৰিবা। এতিয়া চোৱা x - 5 আৰু x + 2 এই দুটা পূৰণ কৰিলে 0 হয়। এই দুটা সংখ্যা পূৰণ কৰিলে 0 কেতিয়া হ'ব? যেতিয়া ইয়াৰ যিকোনো এটা 0 হ'ব। হয় x - 5 0, তেতিয়া হলে x = 5 হ'ব, অথবা x + 2 = 0, তেতিয়া x = -2 হ'ব। +2 এফালে আহিলে -2, গতিকে ইয়াৰ এই দ্বিঘাত সমীকৰণটোৰ মূল বা বীজ হ'বগৈ 5 আৰু -2। এয়া তোমালোকে এনেধৰণে বাকীখিনি কৰিবলৈ চেষ্টা কৰিবা।